কবিতাৰ শিৰোনাম আন্দোলন। দেশত চলিছে জুই গণযাতনাৰ, জনতা জাগিছে আকৌ দেশৰ যন্ত্ৰণাৰ। ঘৰে ঘৰে জ্বলিছে আজি ক্ষোভৰ অগ্নি, অসমীয়া জাগিছে আকৌ ৰূপ লৈ আগ্নেয়গিৰি। কোনদিনা বাৰুদত কোনে জুই দিয়ে, নাই কোনো ধান্তিক কোনখানে বিস্ফোৰণ ঘটে। বাটে ঘাটে চলিছে জুই, সেয়া বিক্ষোভৰ অগ্নি। আকৌ শুনিছো চৌদিশে যুদ্ধৰ আহ্বান, আকৌ বাজিব চাগে মুক্তিকামী জনতাৰ এই গান। হাতে হাতে তেজৰ টোপোলা, হাতে হাতে প্ৰাণৰ টোপোলা, লৈ লৈ সংগ্ৰাম পথে মুক্তিকামী জনতা। হোৱা শুনিছো চৌদিশে ৰণশিঙাৰ ধ্বনি, কান্দিছে আয়ে কিজানি আকৌ জ্বলাব লাগিব পুত্ৰৰ তেজেৰেই চাকি। সাজু আছো পুত্ৰ তোৰ কলিজাৰ তেজেৰেই জ্বলাবলৈ চাকি। আকৌ লিখিম কলিজাৰ তেজেৰেই অসমৰ ইতিহাস। আমি অসমীয়া, অসমীয়াৰ সন্তান। অসমীয়া জাতিটোক, অসমীয়া ভাষাটোক, অসমীয়া সংস্কৃতি আৰু অসমখন কেতিয়াও ইতিহাস হ'ব দিব নোৱাৰো। প্ৰাণ আৰু তেজৰ বিনিময়ত হ'লেও অসমখন ৰক্ষা কৰিম। ধন্যবাদ। কথা গাম্ভীৰ্য মূলক।